তো গাইজ এইটো ৰংঘৰ আমি আহি আছোঁ ফ্ৰেছ হৈ লওঁ তাৰপিছত আহি আছোঁ ফ্ৰেছ হৈ লওঁ ফাৰ্ষ্ট তাৰপিছত আহি আছোঁ গাইজ হোটেল বিচাৰি বিচাৰি হাবাথুৰি খাই গৈছোঁ মানে ক'ত থাকোঁ ক'ত নাথাকোঁ পাবাই নাই তাকে বিচাৰি আছোঁ আহি পেলাই শুই দি জাষ্ট সাৰ পাইছোঁ মাত্ৰ সাৰ পাই যেন ভাবছোঁ ৰংঘৰ তলাতল ঘৰ কিবা এনেকৈ শিৱদৌল এনেকৈ আজিয়ে চাই থৈ দিওঁ তো গাইজ ফাইনেলি আমি আহি পাই গ'লোঁ ৰংঘৰ কিন্তু সোমাওঁ অলপ দেৰিকৈ সোমাওঁ নেকি তাকে ভাবি আছোঁ মানে ইমান গৰম না অৱস্থা নোহোৱা হৈ গৈছে তামাম গৰম গাইজ মানে তামাম নৰি আৰু এইটো ৰংঘৰটো বনাইছিল স্বৰ্গদেউ প্ৰমত্ত সিংহই তো গাইজ এইটোৱে হৈছে ৰংঘৰ এইটো এছিয়াৰ চবতকৈ পুৰণি পেভিলিয়ন মানে কি এই ৰজা মহাৰাজাবিলাকে মানে এই তলাতল ঘৰৰ পৰা হাতীত উঠি আহি পিনে ইয়াতে আহিছিল আহি পিনে এই ওপৰত বহি পিনে এই তলত যিবিলাক বিহু নৃত্য বা কিবা কিবি হৈছিল চব ওপৰৰ পৰা চাই আহিছিল মানে কিতাপতো এনেকৈ পঢ়িছিলোঁ আমি বাকী নাজানো আৰু তো গাইজ ব'লক এতিয়া অলপ ৰংঘৰৰ ভিতৰৰ ফালে যাওঁ তো গাইজ এইটোৱে ভিতৰৰ ছাইডটো ৰংঘৰ এইটো গ্ৰাউণ্ড ফ্ল'ৰ কিন্তু এটা কথা মানিব লাগিব গাইজ মানে আহোমবিলাকে যিবিলাক ঘৰ বনাইছে না এই ঘৰবিলাক পূৰা ঠাণ্ডা মানে আমাৰ নৰ্মেল ঘৰৰ দৰে নহয় আমাৰ নৰ্মেল ঘৰত একদম থাকি একদম জোল বহি গ'লে এই গৰমত কিন্তু এইবিলাক ঘৰত মানে একদম পূৰা ঠাণ্ডা তো গাইজ এতিয়া ওপৰ ফ্ল'ৰত যাওঁ ইফালে চিৰি উঠি যাব পাৰি ব্লক ইয়াতে কিবা কিবি বনোৱা আছিল প্ৰিয়ম ভাঙি গৈছে চাগে দেখিছে না কিবা কিবি বনোৱা আছিল চাগে তো গাইজ ৰজা মহাৰাজাই ইয়াতে বহি পিনে ইয়াৰ পৰা মানে পূৰা একেবাৰে ইয়াতে পূৰা মহযুঁজ হৈছিল বিহু চব মানে আৰু চব যিমান ৰং মহোৎসৱ হৈছিল চব মানে আৰু ইয়াৰ পৰা চাইছিল সেইকাৰণে এইটোৰ নাম ৰংঘৰ গাইজ এইটো চাওকচোন এতিয়ানো তাগৰা হৈ আছে মানে পূৰা তাগৰা আৰু আমাৰ মিস্ত্ৰী আৰু যিবিলাক ইঞ্জিনিয়াৰিঙে বনায় ইঞ্জিনিয়াৰবিলাকে এই 2 দিনতে ভাঙে নবনাওঁতে ভাঙে আৰু এইবিলাক ইমান দিন আগতে বস্তুটো তাগৰা হৈ আছে তো গাইজ এইটো ৰংঘৰ প্ৰথমে বনাইছিল মানে বাঁহ আৰু কাঠেৰে বনাইছিল ফাৰ্ষ্ট এই ৰংঘৰটো তাৰপিছত প্ৰমত্ত সিংহই এইটো স্বৰ্গদেউ প্ৰমত্ত সিংহই এইটো পূৰা ভালকৈ বনাইছিল মানে এনেকৈ আমি এতিয়া ৰংঘৰৰ পৰা ওলাই দিলোঁ এতিয়া আমি ক'ত যাইছোঁ প্ৰিয়ম এতিয়া আমি তলাতল ঘৰ চাই আছোঁ ব'লক দুগুৰি গৰম গাইজ কিয় আজি গৰমত দিনত ফুৰিব আহিছোঁ এনেকৈ মই নিজে নাজানো অৱস্থা নহয় যে ঘামিছে আমিতো মুখৰ অৱস্থা নাইয়ে মুখখন মোৰ সেই আনছি পিছফালৰ সিখান পলিও বেয়া হয় গাইজ পাৰা নাই আৰু কেম্বা গৰম মানে কিয় আজি গৰমত দিনত ফুৰিব আহিছোঁ মই নিজে গম পাওঁ তো গাইজ এতিয়া আমি গৈ আছোঁ তলাতল ঘৰ চাবলৈ কিন্তু এইটো ব্লগত নেদা গোটেইখিনি নহ'লে মস্ত দীঘল হৈ যাব আৰু ইমান দীঘল ভিডিঅ' কোনোৱে নাচায় মানে মোৰতো নাচায় বেলেগ কথা তো নেক্সট ব্লগত দি আছোঁ যদি এইটো ভিডিঅ' ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু নতুনকৈ আহিছোঁ যদি ছাবস্ক্ৰাইব কৰি দিব দিয়ক বাই বাই নেক্সট ব্লগত তলাতল ঘৰ দেখাই আছোঁ বাই বাই এইটো হ'ল গোলাঘৰ এইটো বন্ধ কৰি থৈছে কিবা বোলে মেৰামতি কৰি আছে মানে ইয়াতে গাইজ ইয়াতে মানে কি কৰে গোটেই আগতে আহোমৰ দিনত গোটেইগিলা বম চম চব এইগিলা জমা কৰি ৰাখিছিল চব গোলা বাৰুদ এইগিলা চব বস্তু সেইকাৰণে এইটোৰ নাম গোলাঘৰ